ওকে এখন স্কুলৰ যদি প্ৰিন্সিপাল নৰেন্দ্ৰ মোদী হয় বাকী কেৰেক্টাৰকেইটা যদি বলিউড এক্টৰৰ হয় সেইকেইটা অসমীয়াত ডাব কেনেকুৱা হ'ব শুনি থাকিব ঠিক আছে নৰেন্দ্ৰ মোদী এখন স্কুলৰ প্ৰিন্সিপাল বাকী ষ্টুডেণ্টকেইটা বলিউডৰ হয় তেহেঁতি ফেইল কৰিলে যেন ঠিক আছে আমাৰ কলেজৰ ষ্টুডেণ্টখিনিয়ে ফেইল কৰি গ'ল মোৰ বহুত বেয়া লাগিছে কলেজ পেপাৰ লিক কৰাৰ পাছতো ষ্টুডেণ্টখিনিক কেনেকৈ ফেইল কৰি গ'ল এনেকৈ হ'ব নোৱাৰে বলিউড এক্টৰ ভেৰি ফেমাছ গুলছেন গ্ৰোভাৰ অ'কে গুলছেন গ্ৰোভাৰ ইজ এ বেড ঠিক আছে মই ফটোবোৰ চবৰে লগাই দিম কেৰেক্টাৰবোৰ গন্না চুস্কা বেড মেন আৰে মই পৰীক্ষাত কেনেকে ফেল কৰি গলো মই গুণ্ডা হয় গুণ্ডা বলিউড এক্টৰ কিন্তু মোক কেনেকে ফেল কৰাব পাৰিলে মোক চিনি পোৱা নাই নেকি মই চবকে গন্না চুস্কে মাৰিম গন্না চুস্কে বেড মেন এতিয়া আহিব আমাৰ বলিউড এক্টৰ অজয় দেৱগনে কেনেকৈ ক'ব इसके बाजू में है डैम वे तो है पार्क बाजीराव सिंघम काजल 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 মই কেনেকে ফেল কৰি গলো পৰীক্ষাত মই বিমলৰ পেকেটত মই নকল ভৰাই নিছিলো লেকিন মই ফেইল কৰি গলো সিংহামৰ বাজুত কিবা তাকত আছে কোনো নাজানে মই পাছ কৰিব লাগিব বলো যুৱা কেশৰী এতিয়া আমাৰ কাৰ্টুনৰ জন বনেগা ডন মটু পটলু সি ফেইল কৰিলে ঠিক আছে ই কেনেকৈ अरे यार ये क्या हो गया मैं एग्जामत কেনেকে ফেল কৰিলো আরে ইয়াত সব গলতি মটু আৰু পেটলুৰ আছে মই ফুলফুৰি নগৰৰ একমাত্ৰ পঢ়াকু ইনচান বনিব বিচাৰিছিলো জন বনিব জন বনিব পঢ়াকু ইনচান এইটো কেনেকে হৈ গ'ল এইটো অক্ষয় কুমাৰ মেমিক্ৰি আরে বাবু ভাইয়া এ কি হৈ গ'ল মই পৰীক্ষাত কেনেকে ফেল কৰি গলো আরে মই অক্ষয় কুমাৰক আৰু শাহৰুখ খানক কৈছিলো এটা কুৱেশ্যন তোৰ এটা আনচাৰ মোৰ দুটা কুৱেশ্যন তোৰ দুটা আনচাৰ মোৰ কিন্তু এহেঁতি মোৰ লগত ধোখা কৰিলে এহেঁতি মোক কৈছিলে আমি পৰীক্ষাত পাছ কৰা এটা স্কিম পালো স্কিম লেকিন এহেঁতি মোৰ লগত বহুত ডাঙৰ ধোখা কৰি দিলে that is not possible That's it. আজিলৈ মানে যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ইউটিউবত যদি আহে ইনষ্টাগ্ৰামত আহিলে ফ'ল' কৰিব লাইক কৰিব আৰু কমেণ্ট কৰি মোক কেনেকুৱা লাগিলে ভিডিঅ'টো জৰুৰ ক'ব That's it. Bye bye.